হেল্ল' এভৰিৱান, ভালনে সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। বহুত দিনৰ পিছত আপোনালোকৰ বাবে এটি মিনি ব্লগ লৈ আহিছোঁ। এই যে কণমানিটি দেখিছে, এটি মোৰ ল'ৰা। যোৱা বছৰ 8 ডিচেম্বৰ দিনা ই মোৰ কোলালৈ আহিছিল আৰু এই বছৰ 8 ডিচেম্বৰ দিনা আমি তাৰ সৰুকৈ বাৰ্থডে পাৰ্টি এটা দিলোঁ। তাৰে ডেক'ৰেশ্যনখিনি আৰু কেনেকৈনো পাতিলোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। এয়া চাওক তাৰ বাৰ্থডে পাৰ্টিৰ ডেক'ৰেশ্যন। ONGC কলনীৰে এটা হল আমি ৰেণ্টত লৈছিলোঁ আৰু হলটোতে এনেকৈ সৰুকৈ অলপ ডেক'ৰেশ্যন কৰিছোঁ। ভিডিঅ'টো পিছে মই কৰা নাই, মোৰ দাদাই কৰিছিল। ভিডিঅ'টো দাদাই কৰা সেইদিনাই কৰিছিল আৰু দিয়া মোক দেৰি হ'ল বাবে আপলোড কৰাও দেৰি হৈছে। এয়া দেখিছেনে, সৰুকৈ কৰিছোঁ আৰু অলপ ডেক'ৰেশ্যন কৰিম বুলি ভাবিছিলোঁ, যিহেতু হলটোত বেলুন চেলুন বেছি লগাব নিদিয়ে, বেৰৰ চূণবিলাক এৰাই যায় কাৰণে, কালাৰখিনি এৰাই যায় কাৰণে। আৰু এইফালে দেখিছে নহয়, এইফালে আমি খোৱা এৰেঞ্জমেণ্টখিনি কৰিছোঁ। বহুত ডাঙৰ জেগা নহয়, সৰুৱে হয় আৰু মানুহ বহুত বিশেষ মতা নাই, আমি সৰুকৈ পাৰ্টি এটা দিছোঁ আৰু মানুহ এতিয়ালৈকে অহা নাই। আমি যিহেতু ৰিচেপশ্যনটো ইভিনিঙত দিছোঁ 4টাৰ পৰা 9টালৈকে। এইবিলাক বুফে ছিষ্টেম কৰা হৈছে আৰু এইবিলাক দেখিছে যে এইবিলাক সকলোখিনি এতিয়া খালী হৈ আছে, ভৰা বাৰু লাহে লাহে বনাই আছে আৰু মানুহ দেৰিকেই আহিব। তাৰ আগতে আমি ভাবিছোঁ কি ঘৰৰ মানুহখিনিয়ে কেকটো কাটি লওঁ। আৰু এয়া দেখিছে নহয়, আমি সকলোখিনি ঘৰৰ মানুহ মিলি কেকটো কাটিবলৈ লৈছোঁ। ঘৰৰ মানুহখিনিয়ে কেকটো কাটি লৈছোঁ যিহেতু আলহীখিনি অহা অলপ দেৰি হ'ব আৰু গেষ্টখিনিও আমি অলপ দেৰিকৈ মাতিছোঁ যিহেতু। আৰু ঘৰৰ মানুহ মানে মোৰ মা আছে, দাদা আছে, বৌ আছে, মানুহজনৰ ফালৰ মহা, মাহী, মামী, বাহঁত আছে, ইটি সৰুটি ভাগিন হয়, 2টি ভাগিন আছে। সকলোখিনি ঘৰৰ মানুহ মিলি কেকটো আমি কাটি লৈছোঁ এনেকৈ। তেনেহ'লে আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষত কেকটোৰ সৈতে ফটো দুখনমান লগাই আছোঁ, চাব বুলি আশা কৰিলোঁ। বাই বাই।